নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ১ নম্বৰ প্ৰশ্নটো হৈছে, টেলিফোনত প্ৰথমে হেল্ল' কোনে কৈছিল? ইয়াৰ উত্তৰটো হৈছে টেলিফোনত প্ৰথমে হেল্ল' টমাছ আলভা এডিছনে হেল্ল' বুলি কৈছিল। ২ নম্বৰ প্ৰশ্নটো হৈছে, বৰষুণৰ পানীত কি ভিটামিন থাকে? ইয়াৰ উত্তৰটো হৈছে বৰষুণৰ পানীত ভিটামিন B12 থাকে। ৩ নম্বৰ প্ৰশ্নটো হৈছে, আটাইতকৈ দ্ৰুতগামী মাছবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে আটাইতকৈ দ্ৰুতগামী মাছবিধৰ নাম হ'ল সমুদ্ৰৰ মেকাৰুল মাছ। ৪ নম্বৰ প্ৰশ্নটো হৈছে, সূৰ্যৰ পোহৰৰ পৰা আমি কি ভিটামিন পাওঁ? ইয়াৰ উত্তৰটো হৈছে সূৰ্যৰ পোহৰৰ পৰা আমি ভিটামিন D পাওঁ। ৫ নম্বৰ প্ৰশ্নটো হৈছে, বগা ভালুক ক'ত পোৱা যায়? ইয়াৰ উত্তৰটো হৈছে বগা ভালুক উত্তৰ মেৰুত পোৱা যায়। ৬ নম্বৰ প্ৰশ্নটো হৈছে, কোনবিধ চৰাইয়ে পিছলৈ উৰিবলৈ পাৰে? ইয়াৰ উত্তৰটো হৈছে হামিংবাৰ্ড চৰাইয়ে পাছলৈ উৰিবলৈ পাৰে। ৭ নম্বৰ প্ৰশ্নটো হৈছে, দশমিক পদ্ধতি কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে দশমিক পদ্ধতি মিছৰীয়সকলে আৱিষ্কাৰ কৰিছিল। ৮ নম্বৰ প্ৰশ্নটো হৈছে, কি জন্তুৱে একে সময়তে বেলেগ দিশত দৃষ্টি নিক্ষেপণ কৰিব পাৰে? ইয়াৰ উত্তৰটো হৈছে সাগৰীয় ঘোঁৰাই একে সময়তে বেলেগ দিশত দৃষ্টি নিক্ষেপণ কৰিব পাৰে। ৯ নম্বৰ প্ৰশ্নটো হৈছে, জ্যামিতিৰ জনক বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে জ্যামিতিৰ জনক বুলি ইউক্লিডক কোৱা হয়। ১০ নম্বৰ প্ৰশ্নটো হৈছে, মানুহে একমাত্ৰ কি খাদ্য খায় গোটেই জীৱন বাচি থাকিব পাৰে? ইয়াৰ উত্তৰটো হৈছে মানুহে একমাত্ৰ গাখীৰ খাই গোটেই জীৱন বাচি থাকিব পাৰে। ১১ নম্বৰ প্ৰশ্নটো হৈছে, মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীবিধৰ নাম হ'ল লাইকা, ৰুছ দেশৰ এটা কুকুৰ। ১৩ নম্বৰ প্ৰশ্নটো হৈছে, বায়ুমণ্ডললৈ আটাইতকৈ বেছি অক্সিজেন ক'ৰ পৰা আহে? ইয়াৰ উত্তৰটো হৈছে বায়ুমণ্ডললৈ আটাইতকৈ বেছি অক্সিজেন সাগৰৰ পৰা আহে। ১৩ নম্বৰ প্ৰশ্নটো হৈছে, অণুবীক্ষণ যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে অণুবীক্ষণ যন্ত্ৰ লিউৱেন হুকে আৱিষ্কাৰ কৰিছিল। ১৪ নম্বৰ প্ৰশ্নটো হৈছে, কোনবিধ প্ৰাণীয়ে চকু নুমুদাকৈ টোপনি যায়? ইয়াৰ উত্তৰটো হৈছে মাছ চকু নুমুদাকৈ টোপনি যায়। ১৫ নম্বৰ প্ৰশ্নটো হৈছে, কোনবিধ জীৱৰ দৃষ্টিশক্তি নাই? ইয়াৰ উত্তৰটো হৈছে কেঁচুৰ দৃষ্টিশক্তি নাই। ১৬ নম্বৰ প্ৰশ্নটো হৈছে, কোনবিধ জীৱই মাত দিবলৈ নোৱাৰে? ইয়াৰ উত্তৰটো হৈছে জিৰাফে মাত দিবলৈ নোৱাৰে। ১৭ নম্বৰ প্ৰশ্নটো হৈছে, কোনবিধ প্ৰাণীয়ে থিয় হৈ থাকিয়ে শুৱে? ইয়াৰ উত্তৰটো হৈছে ঘোঁৰায়ে থিয় হৈ থাকিয়ে শুই থাকে। ১৮ নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম হ'ল হামিংবাৰ্ড। ১৯ নম্বৰ প্ৰশ্নটো হৈছে,
মাখিয়ে প্ৰতি ছেকেণ্ডত কিমান বাৰ পাখি কোবায়? ইয়াৰ উত্তৰটো হৈছে মাখিয়ে প্ৰতি ছেকেণ্ডত 330 বাৰকৈ পাখি কোবায়। 20 নম্বৰ প্ৰশ্নটো হৈছে আটাইতকৈ সৰু মাছবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে আটাইতকৈ সৰু মাছবিধৰ নাম হ'ল পাণ্ডাকা পিগমিয়া।